কোথায় এই ঢোকাই চাই খবৰ পাতি নাই না কি তোৰে বাদ দিয়া মোক লাগবো পিছত খাম দ আমি ফাৰ্ষ্ট ডিভিজন পাই বাইক কিনছে আমিও কি করবি জীবনটো क्या करेगा ইয়াতে বহি কেপি মিলে থাক তই আৰু কি ফিলিং এটা বস্তু চাবি না মেজিক এটা চাবি না ক'বাত জুইটো লাগি যাব লাগি গেল গেল এইবিলাক জীৱ বাচি থকা যোগ্য নাকি যা 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 কি হল সিহঁতে যে ইমান বেয়া কেন কৰিলে তোমাক নাই মই এবাৰ এইচএছ দিলো মই ফেইল কৰি দিলো না তাৰপিছত ঘৰৰ পৰা বহুত প্ৰব্লেম হৈ আছে মোৰ তাৰপিছত ইহঁতে চবে বেয়া মোৰ মাহঁত চব কয় একচুৱেলি তোমাৰ তাৰমানে এই মিন লাইফটো কি মানে লাইফত কি হ'ব খোজা কি ড্ৰিমটো কি মোৰ মাহঁতক দেউতাহঁতক ভাল প্ৰাউড ফিল কৰাব আৰু বহুত ড্ৰিম আছে কিন্তু এতিয়া ফেইল কৰি ইচ্ছা নাই চ' তোমাক মই এটা ৰাস্তা দেখুৱাম সিটো ৰাস্তাটো কাৰণে তুমি যদি সিটো ৰাস্তাটোত যোৱা তেতিয়া নিজে গম পাবা কি হয় লাইফটো ঠিক আছে আপুনি দেখাই দিয়ক মোক পাৰিলে মই কৰি দিম যিমান কষ্ট লাগে ঠিক আছে আজি যে সেইজন মানুহক লগ পালো কি নাম আছিল অংকুৰ এই নাম্বাৰটো লাগিছিল এতিয়া ফেচবুকত চাওঁ ৰ ফেচবুকত পাব পাৰোঁ অংকুৰ এইটো পালোঁ চাওঁ ৰ'ব নাম্বাৰটো আছে নে নাই য়েছ নাম্বাৰটো আছে কল কৰি চাওঁ হেল্ল' অংকুৰ নেকি আজি যে মই আপোনাক লগ পাইছিলোঁ এই আপুনি যে মোক ক'লে এটা ফিউচাৰ দেখাব কিবা লাইক এডুকেশ্যন হয় দিয়ক এতিয়া মই আপোনালোকৰ ৱেবছাইটটো কি আছিল www.evis.com private limited কোম্পানীটোৰ নাম আচ্ছা ঠিক আছে মই চাওঁ ৰ'ব থেংক ইউ চ' এইটো আমাৰ এভিছৰ ৱেবছাইট আচ্ছা ইয়াতে বহুত কম্পিউটাৰ কোৰ্চেছ আছে সেই হোৱাটছএপত পঢ়ি থকা টাইমত মেছেজ আহে চাইলেণ্ট কৰি থওঁ ৰ এতিয়া কম্পিউটাৰ প্ৰচেছত কি আছে টেলি C++ জাভা চি উইণ্ড'জ 8.1 লিনাক্স বহুত কিবা কিবি আছে ইমান এই কোৰ্চ কৰিব লাগিলে বহুত লাগিব আৰু বহুত কষ্ট আছে কিন্তু আমি এটাতে পাই আছো এইখিনি গোটেইখিনি প্লাছ অলপ এক্সট্ৰা ইনকামো আছে অলপ কষ্ট কৰিবই লাগিব লাইফত নকৰিলে একো নহয় so and now even my parents are a bit proud than before ঠিকে আছে অলপ কষ্ট কৰোঁ আমাক দেখো ভিডিঅ' ইউটিউব করে নাচো যা চিলানি কাৰ বহলি সঁচা কথা কাৰ বহিছা মোৰ ইখে কাৰ বহিছা কোনদিনা মোৰে কিনছো কোনদিনা বহলিটো কথা সঁচা কথা কৈছো কোনদিনা বহিছা দেউ বাপে মেট্ৰিল কি হাই সেকেন্ডাৰি ফেল কৰি গাড়ী দিছে স্কুটি দিছে এইখন মোৰে কাট কৰে বহিছা সঁচা কথা কৈছো নাম্বাৰ প্লেট আছে কিন্তু নেটত মাৰিছা
মোৰ হৈছে তো মই ৰে তই কৰবা বাপে এই সেকেন্ড হেণ্ড ফেল কৰছ তই দেউতা নিজে ভাব নহয় তই যা ৰাঞ্চা ভালে তাতে ঘূৰে দিমাৰ পুলিচ ষ্টেচন ফাঁচি যাবি আৰু জতা ততা চা লং পেন্ট তাৰ ও পুৰা ঠিক বা এটা বেলেগ চাল দেখোন হে বেলেগ চাল দিছে আৰু এখন ঘূৰে দি নিজা যাই খান ঘুরে দিয়ে নি যাত্রা টেনশন হলে মাইরো মাইতা আর বাবু হইছে হ্যাঁ তোরটাতে দেখো কন্যা আজি আর কার বহলি তুই ঘটনা তো কি সিদিনা স্কুটি লৈ আজি এনএস লৈ আহিছা মই এটা কামত সোমাইছো ৰ কেনেহেন কাম কি কাম নেটৱৰ্ক মাৰ্কেটিং বুলি কয় নেটৱৰ্ক কি হয় মাৰ্কেটিং এইটো নেটৱৰ্ক এটা বনাব লাগে আৰু নেটৱৰ্ক মাৰ্কেটিং তাতে তোমাৰ কোৰ্চো পায় তোমাৰ হাই লেভেল চাৰ্টিফিকেট পায় মজা লাগছে কার এখানে কাই তো কি তুই খাতার বহলি পারে রো এ স্টার্ট আপনি দিয়া কথা হ্যাঁ আতার বহলি তাতে চা ইয়াতে আমি কোৰ্চেছ নহয় ইয়াৰ বলে কিবা এটা কৰিছে চাওঁ চাচোন এই তুই দিনক দিনে তো উপৰত যাই আছা কালি স্কুটি আজি এনএস তুই কি বিজনেস ষ্টাৰ্ট কৰিছ আমাক কমে দিয়া মই নেটৱৰ্ক মাৰ্কেটিং কৰি আছো নেটৱৰ্ক মাৰ্কেটিং কি বস্তু কি নেহেন কি নেটৱৰ্ক মাৰ্কেটিং চা ইয়াতে আমি মানিলো www.tbzel.com tbzel.com হা এইটো এটা আমাৰ নেটৱৰ্ক হয় মই যোনটো কোম্পানীত কাম কৰি আছোঁ দিল্লী IITৰ আণ্ডাৰত হয় এইটো গভৰ্ণমেণ্ট অথৰাইজ ebis.com প্ৰাইভেট লিমিটেড বুলি জনা যায় এইটো ডক্টৰ পৱন মালন ছাৰে ইণ্ট্ৰডিউচ কৰিছিল HOD অফ IIT হেড অফ দ্য ডিপাৰ্টমেণ্ট হয় হা ইয়াতে এতিয়া আমি যেতিয়া সোমাম এইটো ষ্টাৰ্ট কৰিম নেটৱৰ্ক মাৰ্কেটিংটো এইটো ৱৰ্ল্ডত হাইয়েষ্ট লেভেলত আছে এতিয়া ডনাল্ড ট্ৰাম্প আমেৰিকান প্ৰেছিডেণ্ট কিয় এইটো বস্তু কৰি আছে ঠিক আছে বহুত পইচা পাই না অলপ কষ্টটো কৰিব লাগিব চবতে কষ্ট আছে তও পা ময়ো পাওঁ কিমানকে মই উইকলি পাওঁ আৰু 20,000 উইকলি ষ্টাৰ্টিং কৰিছিলোঁ 2700ত লেকিন এতিয়া 20,000 প্ৰাইভেট এইবিলাকে মাৰা যাব দুই দিন প্ৰাইভেট গভৰ্ণমেণ্ট মই কি দেখাই আছোঁ গভৰ্ণমেণ্ট চাও পৰখা দিয়ে দেখাইছোঁ এইটো মোৰ একাউণ্ট হা মেডুপেশ্যন এইটো গভৰ্ণমেণ্টে এইটো গভৰ্ণমেণ্ট হয় তাৰপিছত মোৰ এইটো মোৰ একাউণ্টটো বুঝু কিন্তু এটা কথা কৈছো পইচা মাৰা যাব একেবাৰে পইচা চাই লওঁ হবাওতো পাৰে আজিকালি কি আছে মাৰা যাব বুলি ভাবা সিদিনা মই স্কুটি আছিলে তাৰে আগত মই হাফ পেণ্ট পিন্ধি আছিলোঁ আজি NS চলাই আছোঁ তো পইচা মাৰা যেন না আহি আছে এইটোতো দেউতাৰ পইচা দি নাই কিনা নিজৰ মাই ডেড ইজ প্ৰাউড নাও এতিয়া এইটো চা ইয়াতে আমি কম্পিউটাৰ কোৰ্চেছ আছে হা 90টা কম্পিউটাৰ কোৰ্চেছ আছে মানে IITৰ আণ্ডাৰত এইটো চাৰ্টিফিকেট যোনটো এভেইলেবল না অনলি IIT দিব পাৰে আৰু তুমি জানা IIT কিমান হাইফাই হয় সোমাবই কিমান টান আৰু তাৰ পৰা পাছ আউটটো বহুত টান বহুত কষ্ট কৰিব লাগে কিন্তু আমি ইয়াতে ডাইৰেক্ট মোবাইলৰ প্ৰপাৰ ইউজটো আমি নাজানো আমি মোবাইল ইউজটো খুলিলে কি পাওঁ হোৱাটছএপ ফেচবুক
ইনষ্টাগ্ৰাম। কিন্তু আমি মাহঁতে আমাক কি ক'ব, ই বেকাৰ কিবা কৰি আছে, ফেচবুক কৰি আছে, আপীৰ লগত লাইন মাৰি আছে, কিবা কিবি। কিন্তু এতিয়া যদি তোমাৰ মায়ে দেখে যে তুমি ইয়াতে এডুকেশ্যন স্কিলছ কৰি আছা, মোবাইল ইউজ কৰি, তোমাক দামী মোবাইল দিব। ঠিক আছে, এতিয়া তোমাৰ এটা ড্ৰিম কোৱাচোন, তোমাৰ ড্ৰিম কি লাইফত? বিজনেছমেন। আৰু এনে গাড়ী বা বাংলো এনিথিং লাগে? কি লাগে? গাড়ী বাংলো চব লাগে। গাড়ী বাংলো লাগে। ঠিক আছে, গাড়ীখন কিমান মান দাম হ'ব? 30 to 40 লাখ। 30 to 40 লাখ। তোমাৰ 6 লাখ। 6 লাখ। ঠিক আছে, এতিয়া সেইটো পাৰিবা কিনিব? আমাক সোমাই দিয়া কামটো। সোমাই দিম। সেইটোতো নোৱাৰা ন তুমি এতিয়া কিনিব? নোৱাৰা। দেউতাক খুজিলেতো 40 লাখ টকা ধেমালি কথা নহয়। চ' আমি এটা দি আছোঁ, আপুনি যদি অলপ কষ্ট কৰে, আপুনি এক্সট্ৰা কোৰ্চেছো পালে, পঢ়া শুনাও পালে, এডুকেশ্যনো পালে, আৰু ইয়াতে এটা এক্সট্ৰা ইনকাম আছে যোনটো ফ্ৰী এণ্ড অপশ্যনেল হয়। আমাক সোমাই দি কামটো আৰু সিদিনা আমি বেয়া ক'লো, পইচা নকবি। বেয়া নকওঁগে, লগ কিহৰ কাৰণে, একদম সোমাই দিবা। কামটো সোমাই দি। ঠিক আছে। পইচা মাৰা নাযায়তো। পইচা মাৰা নাযায়, মই দিম। গভৰ্ণমেণ্ট এইটো গভৰ্ণমেণ্ট হয়, গভৰ্ণমেণ্ট হয়। তেতিয়াহ'লে আমাক কামটো বাকীখিনি আমাক বুজাই দিবি, জল আমি পিছত লগ কৰিম দে। তোক ফোন কৰিবা, তই ঘৰতে বুজাই দিবি, আমি একদম পইচা নকবি। এনএছ কেন দিবি, একদম চলাবা। দিম ফুলবা যাম আমি। মই এবাৰ আজো একেন লো কি থৈ যাবি লৈ আমি ঠিক আছে। Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio stations, I got more plays than all of these rappers combined. I'm going again, I've been going in, I'm fed up with... সিদিনা বাইকখনতে চবেই কৈছিল যে জইন কৰিম। এতিয়া চা, মই গাড়ী নামালোঁ, জইনে কৰা নাই। ইয়াতে আমাৰ মেইন লছটো আছে, লছ অফ ডিলে। তুমি আৰু 1 বছৰ লছ কৰিলা, মই গাড়ী এখন নামালোঁ, তোমাৰ বাইকখন আহিল। আজি এটা লেচন এটা পালা, বাকী যিমান পাৰা সিমান জল্দি জইন কৰিলা। তোমাৰ আমাক এটা হেৰি কৰা, বুজাই দিয়া। সেইটো মই বুজাই দিম দিয়া। আমি ঘৰত যাম আজি। ঠিক আছে, আজি মই যাব নোৱাৰিব পাৰোঁ হা, তই এটা কাম কৰিবি, তই যাই মেলি তই ভালকৈ বুজি ল'বি, তই দেউতাক কবি হ'লে কথাটো। তই জইন হ'ম, তই এটা কাম কৰিবি, তই ভালকৈ বুজি ল'বি, বুজিলে মোক পিছত কবি। মই তাৰমানে এটা কাম আছে হা, গধূলা মই পাৰবাৰ নাই, ই যাব মই গোটেইকেইটা বুজাই দিম, মই জল্দি জইন কৰি দিবা। এনিৱে থেংকছ আমাক এটা ৰাস্তা দেখাৰ কাৰণে। আহো বাৰু, ভাল লাগিল। বাকী অলপ ঘূৰি আহিলো আৰু ভাল লাগিল। গধূলা লগ পাম। লগ পাম। ঠিক আছে, জইন কৰিব লাগিব। তাকেতো জইন কৰিব লাগিব। ঠিকে আছে দিয়া।
পিছু স্যার মানে শুভ্র বাচ্চা গেল না সেইকাৰণে কালি তোমাৰ তাৰে এইটো গুচি ল'ব দিয়া ঠিকে আছে দিয়া ঠিক আছে মই তোমাক তো ক'লোৱে ড্ৰিমৰ বিষয়ে তুমি মোক নিজে চালা যে কেনেকৈ মই পাৰিলোঁ এথেন তুমি ভাবিব পাৰা ইয়াতে জাষ্ট ইনকামৰ লগত কথা আছে মই বাইক দি খালোঁ গাড়ী দি খালোঁ কিন্তু স্মাৰ্টনেছ এটা দেখিছা কেনে আছে এতিয়া চুট পেণ্ট মানে কি স্মাৰ্টনেছ পাৰ্চনেলিটি ডেভেলপমেণ্ট মই কথা পতা ষ্টাইলটো সিদিনা চুপচাপ আছিলোঁ তাৰপিছত ভালকৈ অলপমান কথা ক'লোঁ এতিয়া একদম পাৰফেক্ট টাইপ ঠিক আছে তো তোমালোকে এনেকৈ হ'ব বিচাৰা তুমিও হ'ব বিচাৰা তুমি চ' আমাৰ এইটো গভৰ্ণমেণ্ট অথৰাইজ হয় EVs.com প্ৰাইভেট লিমিটেড হয় আমাৰ এইটো ডক্টৰ পৱন মলহন মেইন মানে যোনে আনিছে ইণ্ডিয়াত এইটো বস্তু 2001 8 জুনত আনিছে চ' সি মানে এদিন গ'ল সি হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিল IITৰ আপোনাক কৈছিলোঁ আৰু প্ৰেচিডেণ্টে এটাকে এপইণ্ট কৰিব পাৰে হা এটা মানুহকে এপইণ্ট কৰিব পাৰে আৰু আমাৰ 14 বিলিয়ন পিপলত এটা মানুহ সিটো এই ডক্টৰ পৱন মলহন ছাৰ সিকে মানে এপইণ্ট কৰিছে তেহঁতক এপইণ্ট কৰিছে ত' ভাবক কিমান জানা মানুহ হ'ব লাগে বহুত জানা মানুহ চ' সি তেহঁতে একদিন হেৰিত গ'ল কেনাডাত গ'ল কলম্বিয়া ইউনিভাৰ্চিটিত ত' তাতে গৈ দেখিলে যে তেহঁততকৈও সৰু বয়সৰ ল'ৰা মানুহে মানে স্পৰ্টছ বাইক স্পৰ্টছ কাৰ আৰু মানে ব্ৰেণ্ডেড ক্লথ পিন্ধি আছে ভাবিছে মোৰে ইমান হাই লেভেল এডুকেশ্যন আছে ইমান ডাঙৰ কাম কৰি আছোঁ ষ্টিল মোৰ ইমান হেৰি নাই ত' সুধিলে আপোনাৰ পেৰেণ্টছে কি কৰে সিহঁতে ক'লে যে বি আৰ চেল্ফ ডিপেণ্ডেণ্ট মানে পুৰা চব 13 বছৰ 18 বছৰ ল'ৰা বা ছোৱালী এটাই চেল্ফ ডিপেণ্ডেণ্ট কেনেকৈ আৰু স্পৰ্টছ বাইক স্পৰ্টছ কাৰ চলাই আছে চ' সিহঁতে ক'লে যে আমি নেটৱৰ্ক মাৰ্কেটিং কৰি আছোঁ প্লাছ এডুকেশ্যন তাৰপিছত আমাৰ হেৰিত আহিল ইয়াত ইণ্ডিয়াত যেতিয়া ঘূৰি আহিল ন আমাৰ কাৰণে বহুতটা মানে অপৰচুনিটি এটা দিছে আমাক এটা ফিউচাৰ দেখাইছে কিন্তু চবেই আজিকালি ভাবে যে এই কি হ'ব পঢ়া পাতি ইঞ্জিনিয়াৰ হ'ম কিবা হ'ম মই ইঞ্জিনিয়াৰ নেকি মই ইঞ্জিনিয়াৰ নহয় কিন্তু মোৰ তাত IIT চাৰ্টিফিকেট আছে I have in 1 year I have 30 IIT certificates computer courses Tele C++ Java Microsoftৰ full package চব আছে মোৰ তাত এতিয়া চ' মই এনেকৈ হাফ পেণ্ট পিন্ধাৰ পৰা এনেকৈ আগবাঢ়িলোঁ এতিয়া মই যদি এটা কোম্পানীত যাওঁ ফৰ ইণ্টাৰভিউ তুমিও যোৱা তুমি 90% পালা মই 70% পালোঁ ঠিক আছে তুমি যদি এনেকৈ যোৱা আৰু মই যদি এনেকৈ যাওঁ অবভিয়াছলি চাকৰিটো মোক দিব বিকজ মোৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট ইনক্ৰিজ হৈছে এণ্ড প্লাছ মোৰ তাত চাৰ্টিফিকেটছ আছে তোমাৰ তাত 90% আছে কিন্তু মোৰ তাত চাৰ্টিফিকেটছো আছে IITৰ আণ্ডাৰত IITত সোমাব কিমান টান চবেই জানে তুমি এইটো বস্তুটো কেনেকৈ মানে পালা এইটো পালোঁ মানে মোৰ যোনটো আপলাইন আছে মানে চবৰে এটা আপলাইন থাকে আপুনি জইন কৰিলে মই আপোনাৰ আপলাইন হ'ম চ' মোৰ আপলাইন দিলৱাৰজী আছে নয়নজী আছে তাৰপিছত আপোনাৰ পৰমজী আছে ত' সিহঁতৰ পৰা মানে মই কনচেপ্টটো পালোঁ আৰু মোৰ গাত লাগিল চ' লগতে মই এইখিনি কৰি দিলোঁ আৰু ইয়াত এডুকেশ্যনৰ লগত এক্সট্ৰা ইনকাম ফুল টোটেল লাইফৰ কাৰণে মোৰ গাড়ী বা বাইক মই নিজৰ বিচাৰি কিনিলোঁ মই পাওঁ আৰু এপ্ৰক্স 15-20,000 উইকলি আৰু পিছলৈকে বাঢ়ি যাব ষ্টাৰ্টিং I did with 2,700 তো জইন কৰি ল'বা যিমান জল্দি পাৰা মোক কণ্টেক্ট কৰি ল'ব আৰু গাইজ এইটো ভিডিঅ'টো ডাইৰেক্টলি এইটো মানে কথাটো সঁচা চ' আপুনি যদি এইটো ইণ্টাৰেষ্ট আছে এইটো মানে কামটোৰ ওপৰত ছ'চিয়েল কি ক'লা ছ'চিয়েল নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত আপুনি কণ্টেক্ট নাম্বাৰ এটা থাকিব ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনৰ তলত নাম্বাৰ থাকিব কণ্টেক্ট কৰি পাই যাব মোক কণ্টেক্ট কৰি দিলে হ'ল আপুনি পাই যাব কণ্টেক্ট মি এণ্ড মেক ইউৰ ফিউচাৰ ব্ৰাইট থেংক ইউ Hello guys. ভিডিঅ'টো চাই ভাল লাগছে দেন লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব লগতে সাবস্ক্ৰাইবাৰ ওচৰত থকা ঘণ্টাটো টিপি দিব আমাৰ অসমীয়া ভাষাত কৈ দি বেছি ঘণ্টাটো টিপি দিয়ক আৰু এটা কথা লগতে আমাৰ আৰু এটা চেনেল আছে এছামিজ ক্ৰিয়েশ্যন ইটো মিনাল দাস চেনেল
সেইটো আপুনি এই কি কয় সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব সেলিব্ৰিটিৰ ইণ্টাৰভিউ বিলাক তাতে পাব লিংক ইন ডিসক্ৰিপশন দিয়া আছে আপোনালোকে চেনেলটো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে লাগিছে এইটো তলত কমেন্ট কৰি আমাক জনাওক কমেন্টটো চাব আমি নচবি চাব কমেন্টটো আৰু কিবা এটা ফিউচাৰ বিচাৰিছে যদি তাতে কন্টেক্ট নম্বৰ দিয়া আছে কন্টেক্ট কৰিব এনি টাইম এভেইলেবল থ্যাংক ইউ বাই বাই